নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ ব্যংগাত্মক কবিতা। কবিতাৰ শিৰোনাম ৰিমিক্স। তই ভেজিটেবল, মই ভেজিটেবল, আৰু ভেজিটেবল কোন? কণীৰে সৈতে তৈয়াৰী ভুজিয়া, সিও ভেজিটেবলচোন। খাদ্যত মিহলি, ঔষধত মিহলি, মিহলি খিচিৰিৰ যুগ। সেয়েহে সকামত ভকতগণে খিচিৰিকে কৰে ভোগ। সহজো সহজ, অতিকে সহজ, কম খৰচতে হয়। হালধিয়ে ঢাকে গেট, চাউল দালিৰ, পাচলি নুধুলেও হয়। আইতাই ৰন্ধা খিচিৰি খাবিচোন, কি যে সুখ আছে তাত। চকু কাণ নিদিলে ৰান্ধনীয়ে খুৱাব, পিছত পেটে লগাব মাত। গান খিচিৰি, ভাষা খিচিৰি, খিচিৰি হ'ল সংস্কৃতি। ব্যৱহাৰ পাতিও হ'ল খিচিৰি, আমি খিচিৰি জাতি। দিনত এটা দল, ৰাতি এটা দল, নহ'লেচোন উপায়েই নাই। আমি ৰস পাওঁ আজিৰ ৰিমিক্সত, অৰিজিনেলতহে ৰস নাই। ধন্যবাদ।